সকলোকে নমস্কাৰ জনাই মই অৰ্পিতাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। আজি আমাৰ ঘৰলৈ কোনোবা আলহী আহি আছে, তাকে অকমান ভিডিঅ'ৰ মাজেদি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলো। তেন্তে বলক কোননো আহে অকমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আছে মোৰ টিকলা, হিউ পুৰা এক্সাইটেড হৈ আছে। বাবা ভাল লাগিছে নাই আমাৰ ঘৰলৈ আজি আলহী আহিব? লাগিছে তোমাকে চাবলৈ আহিব। লৰাৰ ভৰি ফ্ৰেকচাৰ হৈছিল যে তাকে খবৰ ল'বলৈ অহা নাছিলে, সেই খবৰ ল'বলৈকে আহি আছে। সেইকাৰণে সি বেছিয়ে ফূৰ্তি, তাৰ কাৰণে আহি থকাৰ কাৰণে ভাল লাগিছে হয় নাই? আমি এতিয়া ভাতেই খুৱাই পঠিয়াম আলহী, চাহ খাম কৈছিলে হয় নাই? চাহ খাব নালাগে, ভাতেই খুৱাই পঠিয়াই দিম। ঠিক আছে তেন্তে কোনোবা আহিছেও, মই দৰজাখন খুলি দিওঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আলহী আহিব বুলি অকমান এয়া চাফা কৰি আছো। আপোনালোকে বাৰু কৰেনে এনেকে? অকমান সদায় চাফাই থাকে, কিন্তু আৰু অকমান কৰি দিলে ভাল হয়। এয়া মই যে কৈছিলোঁ আলহী আহিব বুলি, আমাৰ আলহী আহি গ'ল আৰু সকলোকে এনেকৈ চাহ বনাই দিলোঁ। এয়া চব ঘৰৰ মানুহেই, সেইকাৰণে কোনেও ডাইনিঙত বহি চাহ নাখালে। আমি এনেকৈ বিচনাতে ধুনীয়াকৈ লৈ আড্ডা মাৰি মাৰি চাহ খাওঁ। আৰু এয়া হৈছে খুৰা, খুৰী, এয়া ডাঙৰ খুৰী, এইফালে পেহী, এইজন হৈছে পেহীৰ ল'ৰা। এয়া সকলোবোৰ আহিছে ল'ৰাৰ খবৰ ল'বলৈ। আৰু আজি আমি আচলতে চাহ খোৱাকৈ আহিছিলে, কিন্তু ময়ে ক'লোঁ চাহ খোৱাকৈ নহয়, আজি চবেই মিলি ধুনীয়াকৈ এসাঁজ খাম। লগত মাও আহিছে আৰু এজন খুৰাও আহিব। গোটেইখিনি মিলি আজি ধুনীয়াকৈ আমি এটা খানা খাম। আৰু বছৰৰ শেষ দিন সকলোৱে মিলি ভালকৈ খালে ভালো লাগিব। আমাৰ চাহ তাহ খাই হৈ গ'ল। এতিয়া আকৌ আহিলোঁ আমি খানাৰ যোগাৰ কৰিবলৈ। এয়া ব্লেক চুৱেটাৰ পিন্ধি থকা দীঘল চুলি, এয়া মাজু খুৰী আৰু এয়া হৈছে ডাঙৰ খুৰী। আৰু আমি এতিয়া তিনিওজনী মিলি খানা বনোৱাত লাগি গৈছোঁ। তেন্তে বলক বাকীখিনি ভিডিঅ' মই দেখুৱাই থাকিম। প্ৰথমে খানাটো ধুনীয়াকৈ বনাই লওঁ। এইফালে আকৌ পেহী, ল'ৰাটো আৰু মোৰ টিকলাই মটৰ গুচাই বৰ ভাল পায়, সেইকাৰণে এহেঁত তিনিটাক মটৰ গুচাব দিছোঁ। আৰু এইফালে আমি তিনিজনী খানা বনোৱাত ব্যস্ত। আজি এয়া আলহী আছে আমাৰ ঘৰত, আলহী মানে ঘৰৰ মানুহ, আমি ঘৰৰ মানুহ। আজি ৰান্ধনি অৱস্থা এয়া এতিয়া বনাম, চিকেন বনাম, মানে খুৰীয়ে বনাই আছে। আৰু সিফালে মটৰ গুচাই আছে। আজি আচলতে নিৰামিষ, কিন্তু চিকেন খুৱাই চিকেন খাম, নিৰামিষ খুৱাই নিৰামিষ খাম। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। কোন গ'ল এইফালে খুৰীয়ে খুব টেষ্টি চিকেন বনাই আছে, তাকো অকণমান ভিডিঅ' কৰি থলোঁ। খুৰীহঁত বহুত দিনৰ পাছত এইবাৰ আমাৰ তালৈ আহিছে। আৰু এয়া মই কৈছিলোঁ নহয় আৰু এজন খুৰা আহিব, এইমাত্ৰ খুৰা আহি পালে। খুৰাক ধুনীয়াকৈ চাহ একাপ দিলোঁ। এয়া খুৰা। আৰু চব এনেকৈ আমি আড্ডাত বহি যাওঁ, কথা পাতি আমি খুব ভাল পাওঁ। আৰু এইফালে ল'ৰাই খুব ধুনীয়া গান গায় বুলি তেওঁলোকে গম পায়। এইফালে এয়া গানো গোৱালে পোৱালীক, আৰু চব গান শুনাত ব্যস্ত। খুৰীয়ে খুবকৈ ভিডিঅ' কৰি নিছে তাৰ গানখিনি। এয়া খুৰীয়ে দেখিছেনে ভিডিঅ' কৰি আছে। আৰু এইফালে এতিয়া আমাৰ খানা ৰেডি, আমি ধুনীয়াকৈ এতিয়া খাই লওঁ। মানে প্ৰথমতে আমি জেণ্টছখিনিকহে দি ল'লোঁ, খুৰাহঁতক দি ল'লোঁ। আৰু আজি মোৰ মাজু খুৰা দিনত ব্ৰত আছিলে, তেওঁ দিনত ভাত নোখোৱাকৈ আছিল, সেইবাবে অকণমান মই সোনকালেও কৰিলোঁ ভাতটো। এয়া ডাঙৰ খুৰা ৰুটি খাইছে, আচলতে ভাত খুৱাই ভাত, ৰুটি খুৱাই ৰুটি। ইও আজি মুনু হয়, মোৰ পেহীৰ ল'ৰা, সিও ৰুটি খাওঁ বুলি ক'লে। আৰু চবেই তেনেকৈ ৰুটি ভাত একদম সকলোখিনি বনাই ৰেডি কৰি দিলোঁ। আৰু এতিয়া এয়া এটা এটাকৈ আমি চবেই খাই লওঁ। এয়াই আছিল আজি মোৰ ভিডিঅ'। লেডিজ পাৰ্টিক উঠাই লওঁ। আজি ডাঙৰ খুৰীয়ে চাহী পনীৰ বনালে আৰু মাজু খুৰীয়ে চিকেনখিনি বৰ ধুনীয়াকৈ বনালে। খুৰীহঁতক বহুত বহুত ধন্যবাদ দেই, খুৰী ইমান ধুনীয়াকৈ বনাই খোৱাৰ কাৰণে। আৰু এতিয়া ময়ো বহোঁ খাবলৈ। এনেকৈ আজি এটা আমি ধুনীয়াকৈ সুন্দৰ সময় পাৰ কৰিলোঁ। অহা কাইলৈ আকৌ এঠাইলৈ গৈ আছোঁ, তাৰো মই ভিডিঅ' দিম। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ।